নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ দাৰ্জিলিঙলৈ ট্ৰেইনত কিদৰে অসমৰ পৰা যাব পাৰি, আৰু আজি মই আপোনালোকক দেখুৱাম গেংটকৰ কিছুমান বিশেষ ঠাই আৰু লগতে গেংটকত আমি গৈ ক'ত আছিলোঁ, কি চালোঁ, কেনেকুৱা লাগিল আমাৰ গেংটকত ফুৰি, এই সকলোবিলাক আপোনালোকে এই ভিডিঅ'টোত দেখিবলৈ পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি 3টা ৰাতিৰ কাৰণে ছিকিম আৰু দাৰ্জিলিঙলৈ গৈছিলোঁ। প্ৰথমতে আমি গৈছিলোঁ দাৰ্জিলিঙত, এটা ৰাতি দাৰ্জিলিঙত থাকি তাৰপাছত আৰু 2টা ৰাতি আছিলোঁ গেংটকত। দাৰ্জিলিঙৰ ভিডিঅ'টো আপোনালোকে পিছত পাব। এতিয়া মই প্ৰথমতে ছিকিমৰ ভিডিঅ'টোকে আপোনালোকৰ বাবে আগবঢ়াইছোঁ। গেংটকত আমি 2টা ৰাতিৰ বাবে আছিলোঁ হোটেল কাছত, আৰু হোটেল কাছখন আছিলে MG মাৰ্গৰ একেবাৰে ওচৰতে। যিহেতু গেংটকলৈ গৈ যদি আমি MG মাৰ্গখনে নাচাওঁ বা নেদেখোঁ তেতিয়াহ'লে আমাৰ একেবাৰে গেংটকৰ জাৰ্ণিটো আধৰুৱা হৈ ৰ'ব। আৰু সকলোকে দেখি থাকোঁ গেংটকলৈ গৈ MG মাৰ্গত ফটো উঠা, আমাৰো মন আছিলে, সেয়েহে আমি হোটেলখনো MG মাৰ্গৰ ওচৰতে লৈছিলোঁ। আপোনালোকো যদি কেতিয়াবা গেংটকলৈ ফুৰিবলৈ যায় তেতিয়াহ'লে হোটেল কাছত থাকিব পাৰিব। খুব ধুনীয়া হয় হোটেলখন আৰু পৰিপাটি, আৰু লগতে গেংটকৰ গোটেই ভিউটো আপোনালোকে হোটেলৰ পৰা দেখা পাব। এতিয়া আমি গৈ আছোঁ MG মাৰ্গলৈ। MG মাৰ্গ গৈ আছোঁ, তাৰপিছত আমি অলপমান ফুৰিম, তাতে বহিম আৰু কি আছে চাম, চাই থাকিব। গতিকে ভিডিঅ'টো শেষলৈকে। এয়া হ'ল MG মাৰ্গ, মানে মহাত্মা গান্ধী মাৰ্গ। এটা সপোন আছিলে MG মাৰ্গত গৈ ফটো উঠা, ঘূৰা ফুৰা লগতে চোৱাৰ, আৰু আজি এই সপোনটো পূৰ্ণ হ'ল। গতিকে খুব ভাল লাগিল মনটো। এটা সুন্দৰ সন্ধিয়া আমি পাৰ কৰিলোঁ MG মাৰ্গত, আৰু তাতে আমি অলপমান ঘূৰিলোঁ, অলপ বজাৰো কৰিলোঁ। অলপমান বৰষুণ পৰিছিল, গতিকে বেছি সময় তাত আমি থাকিব নোৱাৰিলোঁ। আজি হ'ল আমাৰ গেংটকৰ দ্বিতীয়টো দিন, আৰু আমাক ব্ৰেকফাষ্টটো হোটেলৰ পৰা দিছিলে। যিহেতু আমি পেকেজ লৈছিলোঁ, পেকেজটোত আমাৰ ব্ৰেকফাষ্ট ছেট আছিলে। আমি সিদিনাখন যাত্ৰা কৰিছিলোঁ বাবা মন্দিৰ আৰু চাংগো লেকলৈ, কিন্তু বাবা মন্দিৰ যোৱা নহ'ল। আমাৰ কি কাৰণে আমাৰ বাবা মন্দিৰলৈ গৈ আধাৰ পৰা ঘূৰি আহিবলগীয়া হৈ গ'ল, সেইটো কথা জানিবলৈ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব লাগিব। এটা ডাঙৰ আমাৰ মানে প্ৰব্লেম হৈ গৈছিলে, পাছ নোলাইছিলে। আমাৰ 3খন গাড়ী, তাৰে মাত্ৰ 2খনতহে পাছ ওলাইছিলে, আৰু এতিয়া আকৌ পাছ ওলাবলৈ কাৰণে আমি 2 ঘণ্টামান ৰৈছোঁ। এতিয়া ফাইনেলি গম পাইছোঁ যে আমাৰ আৰু এখন পাছ ওলালে, এখন গাড়ী, আৰু এতিয়া আমি যাব পাৰিম। আৰু 11:30 মানেই বাজিলে, এতিয়া 11টা বাজিছে। 11টা বাজিছে, তাৰপিছত আমি এতিয়া আৰু 2 ঘণ্টা জাৰ্ণি কৰিব লাগিব। তাৰপিছত পামগৈ চাংগো লেক আৰু বাবা মন্দিৰ। আমাৰ এতিয়া ড্ৰাইভাৰজন আহিছে, আমি এতিয়া যাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। চাংগো লেক অভিমুখে আমি যাত্ৰা কৰোঁতে বৰষুণো যথেষ্ট পাইছিলোঁ, আৰু বৰষুণ আৰু কুঁৱলী ফালি আমি গৈ আছিলোঁ চাংগো লেকলৈ। ওপৰলৈ উঠি যাওঁতে নাইবা পাহাৰত বগাওঁতে আমাৰ উশাহ নিশাহ লোৱাত যথেষ্ট অসুবিধা হয়। গতিকে আগতীয়াকৈ চাই লৈছিলোঁ ভিডিঅ'বিলাকত যে লগত কৰ্পূৰ লৈ গ'লে বা কৰ্পূৰ যদি আমি শুঙি দিওঁ তেতিয়াহ'লে আমাৰ উশাহ নিশাহ লোৱাত তেনেকৈ কষ্ট নাপাওঁ। আমি যেতিয়া পাছ ল'বৰ কাৰণে 2 ঘণ্টা সময় ৰৈছিলোঁ, তেতিয়া আমাক এগৰাকী মহিলা আহি আমাক বিক্ৰী কৰিছিলেহি পপকৰ্ণ আৰু লগতে কৰ্পূৰ টেমাত এটা টেমা, আৰু আমি সেইটো কিনি লৈছিলোঁ। আৰু এটা কথা কৈ থওঁ ইয়াতে, আপোনালোকে যদি ভালকৈ ফুৰিম, সকলোবিলাক ঠাই যদি চাম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে অলপ দিন বেছিকৈ লৈ যাব। আমাৰ অলপমান দিগদাৰ হৈছিলে, কাৰণ আমি বহুত মিলাবলগীয়া হৈছিলে, ছুটিও নাছিলে। যিহেতু পূজাৰ বন্ধত আমি গৈছিলোঁ, সেইকেইটা দিন আমাৰ কাৰণে বহুত কম দিন হ'ল আচলতে, সেইকাৰণে আমি সকলোবিলাক বস্তু চাব নোৱাৰিলোঁ। আৰু ইঠাইৰ পৰা সিঠাইলৈও যথেষ্ট দূৰ আছিলে, গতিকে আমাৰ সকলোবিলাক চোৱা নহ'ল।
যিহেতু আমালৈ গাড়ী পঠাইছিল ট্ৰেভেল এজেঞ্চিৰ পৰা, গতিকে আমাৰ আজিৰ গাড়ীখনৰ চালকজন আছিল এজন নেপালী সম্প্ৰদায়ৰ লোক। গাড়ী চালকজনৰ লগত আমি কিছু কথাও পাতিলোঁ আৰু লগতে আমাক তেওঁ কিছু গীতো গুণগুণাই শুনালে। এই জাৰ্ণিটো আমি খুব এনজয় কৰি গ'লোঁ। যিমানেই আমি ওপৰলৈ উঠি গৈছিলোঁ সিমানেই ধুনীয়াতকৈ ধুনীয়া দৃশ্য আমি দেখিবলৈ পাইছিলোঁ। প্ৰকৃতিৰ এনেকুৱা সুন্দৰ ৰূপ আমি কেমেৰাত চাই হয়তো বুজিব নোৱাৰিম, অনুভৱে কৰিব নোৱাৰিম, কিন্তু আমি সন্মুখৰ পৰা যেতিয়া এনেকুৱা দৃশ্য দেখিছিলোঁ আমাৰ মন প্ৰাণ একেবাৰে পুলকিত হৈ উঠিছিল। কিমান যে ভাল লাগিছিল আমাৰ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম। যিহেতু আমাৰ অলপ দীঘলীয়া যাত্ৰা আছিলে, চাংগোলেকলৈ আমাৰ হোটেলৰ পৰা 3 ঘণ্টাৰ দূৰত্ব আছিলে আৰু সেয়েহে আমি অলপমান দুই এঠাইত ৰৈছিলোঁ আৰু ফটো উঠি লৈছিলোঁ। ঠাণ্ডাও কিন্তু বহুত বেছি আছিলে আৰু ইমান ভাল লাগিছিলে। আমি অলপ সময় যেন ৰৈ ইয়াতে ক'ৰবাত বহো, অলপ সময় উপভোগ কৰোঁ, অলপমান প্ৰকৃতিৰ সৌন্দৰ্য এনেকুৱা লাগিছিলে, কিন্তু উপায়টো নাই। বেছি দেৰি যদি আমি কেনেবাকৈ ৰৈ দিওঁ ইয়াত, তেতিয়াহ'লে আমি গৈ পাওঁতে পলম হ'ব আৰু পলম হ'লে আমি ঘূৰি আহি পাওঁতেও যথেষ্ট ৰাতি হৈ যাব। যিহেতু যথেষ্ট ঠাণ্ডা আছিলে সেইদিনাখন, আচলতে আমি যিমানে ওপৰলৈ গৈ আছিলোঁ সিমানে ঠাণ্ডাটো বেছি অনুভৱ কৰি গৈছিলোঁ আৰু সেইকাৰণে আমাক খাবলৈ কাৰণে এখন ধাবাত ৰখাই দিছিলে আৰু তাতে আমি মেগী খাই লৈছিলোঁ, মেগী আৰু ম'ম' খাইছিলোঁ। ঠাণ্ডা, বহুত ঠাণ্ডা। ঠাণ্ডা, বিয়া ঠাণ্ডা। কফি এতিয়া মেগী খাম। বহুত ঠাণ্ডা, বহুত ঠাণ্ডা, বহুত ঠাণ্ডা। মেগী খাম এতিয়া। আপোনালোকে যদি ভাত খাব বিচাৰে ঘূৰি আহি নাথুলা পাছ বা বাবা মন্দিৰ বা চাংগোলেকৰ পৰা ঘূৰি আহি যদি ইয়াত ভাত খাব বিচাৰে, তেতিয়াহ'লে ভাত আপোনালোকে বিচাৰি নাপায়। যদিহে আপোনালোকে অৰ্ডাৰ কৰি থৈ যায় তেতিয়াহে ভাত পাব ইয়াত। ফাইনেলি মনৰ আশা এটা পূৰণ হৈ গ'ল। ইয়াক ৰাইডিং কৰাৰ বহুত ইচ্ছা আছিল আৰু সেই ইচ্ছা আজি পূৰণ হৈ গ'ল। গতিকে আই এম ছ' হেপ্পী। চাংগোলেকৰ পাৰত আমি ইয়াক ৰাইডিং কৰিছিলোঁ আৰু ইয়াক যথেষ্ট পৰিমাণে আছে আৰু খুব ধুনীয়াকৈ ইয়াককেইটা সজাই দিয়া হয় আৰু তাতে ভাড়াও লয়। ইয়াকত যদি আমি ৰাইডিং কৰোঁ তেতিয়াহ'লে ভাড়া আমাক প্ৰথমতে 600 কৈছিলে মোক, কিন্তু কমাই মেলি পাছত মই 300তে ইয়াক ৰাইড কৰিলোঁ। অলপ দামবোৰ বেছি বেছি কৈ দিয়ে, আমি যদি বাৰ্গেনিং কৰিব পাৰোঁ তেতিয়াহ'লে আমাক অলপমান কমাই দিয়ে। চাংগোলেক পাৰ হৈ আমি যাত্ৰা কৰিছিলোঁ বাবা মন্দিৰলৈ, কিন্তু আমাৰ দুৰৱস্থা। বাবা মন্দিৰ আমি গ'লোঁ যদিও বহুত দূৰ গ'লোঁ, আমি প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টামান চাংগোলেকৰ পৰা যাত্ৰা কৰিছিলোঁ, কিন্তু আমি আধা ৰাস্তাৰ পৰা ঘূৰি আহিবলগীয়া হ'ল। কি কাৰণেনো ঘূৰি আহিবলগীয়া হৈ গ'ল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাই যাব।
এয়া চাওক কিমান গাড়ীৰ জাম, দূৰ দূৰণিলৈকে গাড়ীবিলাক দেখিছেনে, কিমান বেছি জাম সেইদিনা। কোনো পধ্যে আমি মানে তললৈ যাব নোৱাৰিম। আচলতে বাবা মন্দিৰটো আছিলে একেবাৰে তললৈ, গতিকে আমি কোনো পধ্যে মানে বাবা মন্দিৰলৈ আমি যাবই নোৱাৰোঁ। কাৰণ যদি আমি যাওঁ কেনেবাকৈ বা যাবলৈকে গোটেই আমাৰ ৰাতি হৈ যাব, আৰু আমি ঘূৰি পাওঁতেও ৰুম গৈ পাওঁতে আমাৰ ৰাতি 12 বাজি গ'লহেঁতেন। সেইকাৰণে প্ৰায় গাড়ীবিলাক দেখিছে ঘূৰি আহিছে, সেইকাৰণে আমিও উপায় নাইকিয়া হ'ল, ঘূৰি আহিবলগীয়া হৈ গ'ল। গতিকে মই সেইকাৰণে আপোনালোকক আগতেই কৈছোঁ যে অলপ বেছি সময় লৈ যাব। আমাৰ আচলতে পাছ উলিয়াওঁতেও অলপমান দেৰি হৈ গ'ল যে, আৰু 2 ঘণ্টা সময় পাছ উলিওৱাৰ কাৰণে আমি ফচি থাকিলোঁ, সেইকাৰণেও আমাৰ অলপমান দিগদাৰ হ'ল। আমি যিহেতু পূজাৰ বন্ধত গৈছিলোঁ, গতিকে ইমান বেছি জাম আছিলে তাত। অকল গেংটকত বুলিয়ে নহয়, দাৰ্জিলিঙতো আমি ভয়ানক জামত ফচিছিলোঁ। গতিকে আপোনালোকক শেষত কওঁ, আপোনালোকে যদি দাৰ্জিলিং আৰু ছিকিমত ফুৰিবলৈ যায়, তেতিয়াহ'লে আপোনালোকে লগত সময় অলপ বেছিকৈ লৈ যাব। আপোনালোকে ঠাণ্ডা কাপোৰ লগত কিন্তু নিনিয়াকৈ নাথাকিব। লগতে আপোনালোকে কৰ্পূৰ লগত লৈ যাব। কৰ্পূৰে আপোনাক উশাহ নিশাহ লোৱাত বহুতখিনি সহায় কৰে। আৰু আমি যাওঁতে আচলতে বৰফ পৰা নাছিলে, বৰফ যেতিয়া পৰে তেতিয়া খুব বেছি ভাল লাগে। আপোনালোকে সেইটোও চাই যাব, কোনটো মাহত বৰফ পৰে আপোনালোকে ভালকৈ চাই পেলাই যাত্ৰা কৰিব। ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব।